প্ৰিয় দৰ্শক, মোৰ হাতত এয়া এমাজনৰ এটা ৱাৰ্ডাৰৰ এটা বক্স দেখিছে। এইটো মই এমাজনৰ পৰা এটা বস্তু অৰ্ডাৰ কৰিছোঁ, যিটো বস্তু ৱায়াৰলেছ মাইক্ৰফোন। আৰু আমি যি মোৰ ভিডিঅ' বনাওঁ, ভিডিঅ' কোৱালিটিৰ লগে লগে ভইচ কোৱালিটি বা চাউণ্ড কোৱালিটি যথেষ্ট ভাল হ'ব লাগে। গতিকে মোক খুব এটা ভাল আৰু উন্নত মানৰ এটা মাইক্ৰফোন এটা অৰ্ডাৰ কৰিছিলোঁ এমাজনৰ পৰা, আৰু এইটো আহিছে। আৰু এইটো মই আনবক্সিং কৰিম কেনেকুৱা, আৰু এই আনবক্সিংটো এইকাৰণে আপোনালোকক দেখুৱাই আছোঁ যে নৰ্মেলি যেতিয়া আমি ডাইৰেক্ট মোবাইলেৰে কথা পাতোঁ আৰু ভাল কোৱালিটিৰ মাইক্ৰফোনেৰে যেতিয়া কথা পাতোঁ, ইয়াৰ ভইচটো কেনেকুৱা ডিফাৰেঞ্চ হয়, সেই ডিফাৰেঞ্চটো আজি আপোনালোকৰ ভিডিঅ'ত দেখুৱাম মই, যে কেনেকুৱা ধৰণৰ এটা ডিফাৰেঞ্চ আহে ভইচ কোৱালিটিত। আৰু সেই বস্তুটো দেখুৱাৰ কাৰণে মই এইটো প্ৰথম আনবক্সিং কৰোঁ। এইটো কোনটো কোম্পানী দিছোঁ এইটো আপোনাক দেখুৱাই আছোঁ। খুবেই এটা বৰ্তমান খুবেই ট্ৰেণ্ডিঙত থকা এটা মাইক্ৰফোন এইটো। আৰু ট্ৰেণ্ডিঙত মাইক্ৰফোন থকা এইটো মাইক্ৰফোন হৈছে আপোনাৰ হলিলেণ্ডৰ লাৰ্ক M2, খুবেই উন্নত মানৰ দেখুৱাইছোঁ আপোনালোকক। এয়া যদি চাই পেলাই দেখিব, এইটো মাইক্ৰফোনৰ বক্স, এনেকুৱা ধৰণৰ বক্সৰ ভিতৰত এনেকুৱা এটা বক্স আছে, এইটো দেখুৱাইছোঁ ওচৰৰ পৰা মই। এইটো হলিলেণ্ড লাৰ্ক M2, বহুতে হাই কোৱালিটি, আৰু ইয়াৰ চাউণ্ড কোৱালিটিও যথেষ্ট হাই বুলি শুনিছোঁ। বিভিন্নজনে ব্যৱহাৰ কৰিছে, বিভিন্নজনে ৰেকমেণ্ড কৰিছে যে এইটো ল'ব লাগে। আৰু এইটোৰ দাম কিমান সেইটোও কম। আৰু কেনেকুৱা ধৰণৰ এইটোৰ ভিতৰত আৰু কি আছে দেখুৱাই আছোঁ। এনেকুৱা ধৰণৰ দীঘলীয়া বিল এটা দিছে, এইটো চাওক, বিল এটা দিছে। এইটোত মোৰ এড্ৰেছ এটা আছে। এইটো বাকী এইবিলাকত কি আছে এইটো কৈ আছোঁ মই, হয়তো ৱাৰেণ্টি থাকিব পাৰে ইয়াত, নাজানো। আৰু এইটো মই এতিয়া আনবক্সিং কৰিম। এইটো আনবক্সিং কৰিলে কেনেকুৱা ধৰণৰ বস্তু ওলায়, আৰু এইটো টেষ্টিং কৰিম চাউণ্ড কোৱালিটি কেনেকুৱা হয়। এই বস্তুটোৰ পৰা চাউণ্ড কোৱালিটি কেনেকুৱা সেইটো মই আপোনালোকক দেখুৱাম, যে কেনেকুৱা ধৰণৰ চাউণ্ড কোৱালিটি। এইটো আনবক্সিং কৰিবলৈ চেষ্টা কৰিছোঁ মই। বহুত দিনৰ পৰা এটা আশা আছিলে, এনেকুৱা এটা ভাল কোৱালিটিৰ মাইক্ৰফোন এটা ল'ম। অৱশেষত গৈ মই ল'বলৈ সক্ষম হ'লোঁ। কোনফালৰ পৰা খোলে ধৰিব পৰা নাই। চাই আছোঁ এইটো সেই লগোৱা আছে, এতিয়া এটি মাৰা আছে, এইটো খুলি চাওঁ। এইটো মাৰা আছে, এইটো এনেকুৱা ধৰণে বহুতে উন্নত কোৱালিটিৰ। আৰু কি আছে চাই লওঁ। এইটোৰ ভিতৰত চাগে এইটো মেনুৱেল বুক এটা দিছে চাগে। এইটো মেনুৱেল বুকছ এটা দিছে। এইটোত কি লিখিছে, উই আৰ হিয়াৰ ফৰ ইউ, এইটো এটা দিছে। তাৰ লগতে এইটোত যিটো বক্স এটা দিছে, এইটো চাওক, য'ত মেইন বস্তুটো আছে, এয়া হ'ল যিটো মেইন যিটো মাইক্ৰফোন, এইটো দি চাওক, এনেকৈ ধৰণে ভিতৰত ভৰাই দিছে। আৰু এইটো মই আনবক্সিং কৰি চাম, এইটোৰ ভিতৰত কেনেকুৱা ধৰণৰ আছে, আৰু কি আছে এইটো পিছত খুলি আছোঁ মই। আৰু কিবা আছে নেকি চাই লওঁ ইয়াৰ ভিতৰত, আৰু যদি কিবা দিয়া থাকে। ইয়াৰ ভিতৰত এটা সুন্দৰ এটা এইটো ৰখাৰ কাৰণে বেগৰ নিচিনা এটা দিছে। তেনেকৈ টানি দিলে এনেকুৱা ধৰণৰ হৈ যাব, চাওক এইটো। আৰু ইয়াৰ যিটো ভিতৰত যিটো বস্তু কি আছে, এইটো USB কেবল এটা আছে, চাৰ্জিং কেবল চাগে। এইটো চাৰ্জিঙত লগাই ল'ব পৰা যাব। আৰু এইটো ৰাখিবৰ কাৰণে এইটো যিটো বেগ দিছে, বেগটো বহুত ছেফটি হয়। ইয়াৰ ভিতৰত আৰু কিবা কিবি দিছে, এইবিলাক চাওক। ইয়াৰ ভিতৰতো কিবা আছে, কি দিছে এতিয়া যিহেতু দেখা নাই মই, আপোনাক দেখুৱাই আছোঁ কি দিছে এইটো ভিতৰত। আচ্ছা, এইটো লগাই ৰখাৰ কাৰণে এইটো এটা মেগনেটিক হেৰি দিছে, দেখিছেনে, যাতে হেৰাই নাযায়। এইটো এনেকৈ মেগনেটিকত লগাব যেতিয়া, এই বস্তুটো থাকে যাতে, এইটো মেগনেটিক দিছে। এইটো ইফাল লাগিব। বস্তুটো মই ডিঙিত যদি ওলমাই ল'ব বিচাৰোঁ, এইটো ওলমাই লৈ কথা পাতিব পৰা যাব। এইটো ডিঙিত এনেকৈ চিধা ওলমাই ল'ব পৰা যাব। দুটা দিছে, দুজনে ডিঙিত ওলমাই লৈ কথা পাতিছে। এইটোত মেগনেটিক চিষ্টেম আছে। এইখিনি বাৰু হ'ল। এতিয়া মেইন বস্তুটোত আহোঁ। এইটো কিমান সুন্দৰ চাওক না। এইটো এটা বক্স দিছে। এইটো বক্সতে ডিৰেক্ট ইয়াৰ পৰা চাৰ্জ হ'ব। এইটোৰ ভিতৰত চাওক, এইটোৰ ভিতৰত এনেকুৱা ধৰণৰ আছে। এতিয়া মই ইয়াৰ মাজত এইটো লগাই, আৰু এইটোৰ লগত হয়তো ওলাই চাওঁ মই। এইটো এটা দিছে মাইক্ৰফোন, আৰু এইটো দিছে এইটো ৰিচিভাৰ। মোবাইলৰ পিছফালে লগাব লাগে, আৰু এইবিলাক এনেকৈ ৰাখিব পাৰি ইয়াতে। এইটো এনেকুৱা ধৰণৰ দিছে। আৰু এই মাইক্ৰফোনটো দেখিছে, এই মাইক্ৰফোনটো চাউণ্ড কোৱালিটি বহুতে ভাল। আৰু এই চাওক, এইটো ফুল চাৰ্জ হৈ আছে এইটো। আৰু এই মাইক্ৰফোনটোৰ দামটো মই কৈ দিছোঁ। এইটো মাইক্ৰফোন 10,000, অৰ্থাৎ 10,000 টকা, পূৰা 10,000 টকাৰ এই মাইক্ৰফোনটো লৈছোঁ। কাৰণ ইয়াৰ কোৱালিটিটো বহুত ভাল। এই মাইক্ৰফোন লগাই এতিয়া মই কথা পাতিম, যে এই মাইক্ৰফোনেৰে লগাই কথা পতাৰ পিছত কেনেকুৱা ধৰণৰ, আৰু আগৰ চাউণ্ড পিছৰ চাউণ্ড আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু এইটো কোনে ব্যৱহাৰ কৰে মোক এবাৰ কমেণ্ট কৰি জনাই দিব। চাওক, এইটো লগাই দিওঁ এবাৰ। আৰু এইটো চাওক অন হৈ আছে। আৰু ইয়াত এনেকুৱা ধৰণৰ মেগনেটিক চিষ্টেম মানে ইয়াতে যিকোনো ঠাইত এনেকৈ লগাই দিলে লাগি গ'ল। আৰু এতিয়া যি মই কথা পাতি আছোঁ, এই কথাখিনি পাতি আছোঁ মই এই যিটো মাইক্ৰফোন, হলিলেণ্ড লাৰ্ক M2 মাইক্ৰফোনৰ কথা হৈছে। এতিয়াৰ চাউণ্ডখিনি কেনেকুৱা হৈ আছে আপোনালোকে এবাৰ কমেণ্ট কৰি জনাব। আৰু বহুত দিন পিছত এই মাইক্ৰফোনটো ল'ব পৰা হ'লোঁ।
আৰু যিহেতু দামী মাইক্ৰফোন গতিকে ইমান সহজে ল'ব পৰাও নাযায়, এটা বাজেটৰ কথা থাকে। আৰু এই মাইক্ৰফোন ল'লোঁ আৰু ইয়াৰ পিছত যিমানখিনি ভিডিঅ' মই বনাম আপোনালোকৰ কাৰণে আৰু এই মাইক্ৰফোনৰ বনাম চাউণ্ড কোৱালিটিটো আপুনি ভাল পাইছেনে জনাব, কেনেকুৱা ধৰণৰ চাউণ্ড কোৱালিটি হৈছে। আৰু মোবাইল যেতিয়া এনেই বেলেগ মাইক্ৰফোনৰ আগতে বনাইছিলোঁ মোবাইলেৰে, খালী মোবাইলৰ ইয়াৰ আগতে যিখিনি কথা পাতিলোঁ এইখিনিৰ মাজত এইখিনি ডিফাৰেঞ্চ কি আপুনি নিশ্চয় কমেণ্ট কৰি জনাব। আৰু মাইক্ৰফোনটো যাতে ভাল কামত আৰু সদায় মানে ভাল ভিডিঅ' বনোৱাৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ তাৰ কাৰণে আশীৰ্বাদ জনাব আপোনালোকে। থেংক ইউ।